সো গাইজ সকলে কি খবৰ সকলোতে সবাইতে ভালে কৰিছে মোৰ পৰা সেয়া কামনা কৰিলোঁ আজি এতিয়া বৰ্তমান যাই আছোঁ মই অসমৰ জনপ্ৰিয় ইউটিউবাৰ নিৰ্পলদাৰ বিয়ালৈ বিয়াত ইনভাইট কৰিলে আৰু নাযাবলৈ কেনেকৈ থাকোঁ সেইটো কাৰণে আজি ফাইনেলি যাই আছোঁ নিৰ্পলদাৰ বিয়া খাবলৈ আৰু বাকী এতিয়া লগৰ এতিয়া আহি আছে আমি এতিয়া যাম ভাস্কৰদাৰ ঘৰত যাম ঘৰৰ পৰাই বাইদেউ যাওঁ আমি নিৰ্পলদাৰ বিয়াত আৰু বহুত ডাঙৰ মানুহ আহিব আৰু মই লগতে এটা স্পেচিয়েল গিফ্ট লৈছোঁ আপোনালোকে গিফ্টটোৰ পেকিংটো চাই লওক কেনেকুৱা ধৰণৰ পেকিং কৰিছোঁ চাই লৈ কেনে আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নে কি বলক ল'ব মই ইণ্টিটো মাৰাই নাই ফুলক চবৰে ফুলবিলাক আজি ফুৰিব মুকেশ ব্লগ চেনেলটো লাইক কমেণ্ট চাই লগতে ছাবস্ক্ৰাইব কৰি দিব লগতে বেলেগ ক্লিক কৰিব ভুলিবা আমাৰ লগতে আপোনালোকক যদি কাৰোবাক বিয়াৰ ভাড়া চাই লাগে কণ্টেক্ট কৰক এইটো নাম্বাৰ দিয়া আছে আমাৰ টিমৰ ল'ৰাৰ লগত কথা পাতি ল'ব সেইটোৱে বাই গাইজ এইটো হ'ল আগত ভাস্কৰ আৰু ভাস্কৰে বৰ্তমান আমাক নিবি আহিছে এইটো হ'ল ভাস্কৰৰ ঘৰ ফাইনেলি আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰৰ ঘৰত চ' গাইজ এতিয়া মানে ভাস্কৰদাৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ আৰু এটা কি আই দে বল কিয় বহা হ'ব চিকেন ধূলি নে কুঁৱলী মানে গমেই নাপায় ফাইনেলি আমি ৰাস্তাৰ অলপমান আইডিয়া পালোঁ মানে কোনফালেদি যাব লাগে আইডিয়াটো ভালকৈ পাই গ'লোঁ আমাৰ নহ'লে সেইফালে যাগৈ লয় নহয়তো এফালে যাগৈ লয় এতিয়া পুৰী এতিয়া জাগা পঞ্চি যাম পুৰী এতিয়া জাগা পঞ্চি যাম পুৰে আইডিয়া লৈ ল'লোঁ এতিয়া চালোহে অলপমান দুখান ধপধপি আছে ৰ তাক লগ পাওঁ ফাইনেলি এতিয়া চাগে মেইন ৰাস্তাত সোমাম বুলি অলপমান মনটোত অনুভৱ হৈছে দন্দা কি ক পামে এইফালে কিবা ৰাইট চিন দিয়া ফটোটো লগাই কেনে হেৰি দিয়া আছে ইংগিত দিয়া আছে ডাইৰেক্ট সোমাই যাম বল একশ্যন ৰোল কেমেৰা একশ্যন আৰু কি হৈছে নাজানো আৰু ব্লগটো আপোনালোকে দুটা তিনিটা ব্লগ পাব আৰু উপায় নাই ভাই হাত চাই থাকক আৰু পষ্টাৰত দেখিছোঁ এইবাৰ এটা নিউ ৰাস্তাত উঠিলোঁ এয়া চাওঁ আনিলি এতিয়া বিয়া পাই গ'লো এতিয়া বিয়া পাৱা নাই নহয় কিবা আছিল মানে পাৰি গ'লো বাইকখন থৈছোঁ বাইকখন থৈছোঁ গিফ্টটো হাতত লোৱাটো অলপ পিছদিন লাগিব আৰু এফালে দন্তা কিন্তু আমাক বহুত ধূলি খুৱালি দে দন্দা মুখেদি মাত নহয় গৈছে জাগাত দিছে গাইজ ফাইনেলি আহি কেনে পাই গ'লোঁ বিয়াত বৰ্তমান বহি আছোঁ আৰু মানে বহুত ভাগৰ লাগিলে আৰু চুলিটো অৱস্থা নহয় আৰু এফালে আছে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰদা আৰু এফালে আছে দণ্ডাত চেলফি ল'ব মানুহ আৰু এইফালে আছে দৰা কইনা
আৰু এফালে আমাৰ বাকীকেইটা লোক ফাইনেলিতে আছোঁ নিৰ্মলদাৰ লগত। নিৰ্মলদা অনুভৱ মানে কি ক'ম, কষ্ট বহুত হৈছে, কিবা এটা ভালো লাগিছে আৰু ভাল লাগিছে আৰু বিয়া পাতিলোঁ ফাইনেলি। বেলেগৰ বিয়া বহুত খালোঁ আৰু এতিয়া নিজৰখন পাতিলোঁ ফাইনেলি। আৰু বেলেগৰ বিয়া খাওঁতে খাওঁতে মোৰ মানে মনত অনুপ্ৰেৰণা পালোঁ আচলতে নিজৰখনো পাতোঁ বুলি পাতিয়ে পেলোঁ আৰু এইফালে অনুভৱটো বিৰাট বেছি ভাল। বিয়াৰ ফিলিংছটো এটা খুব বেছি যিটো আমি দুজনে এনজয় কৰি আছোঁ সেয়াই আৰু বিয়ালৈ অহাৰ কাৰণে বহুত আৰু এটা কথা, ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ। গোটেইসকল আহিছে, এইফালে ভাস্কৰ আছে, এইফালে দলমাই আছে, সকলো আহিলে। এইফালে পিছফালে বহুত কষ্ট কৰি আহিছে সকলোৱে। এইফালে হাই দি দিলে হ'ল মূৰটোত, হাই দি দিয়া খাই লৈ যাব। আৰু তাৰমানে মই যিটো এটা মানে বিৰাট ধামাকা গিফ্ট। আচ্ছা, এইটো খুলি চাম নেকি? এইটো আছিল নেকি? ধামাকা গিফ্ট বোলে। মুকেশৰ ধামাকা গিফ্ট খুলি চোৱা মুকেশৰ ধামাকা গিফ্টটো খুলি চোৱা বেলেগ কিবা মুকেশ কি আছে ভাই? বেলেগ কিবা তোমাৰ গিফ্টটো বেলেগ কিবা আছে নাই ভাই? বিস্কুটৰ বাঁহ চাহ নললিয়ে হ'লা। এই দৰা খুলি আছে তাকেতো কাৰ্টুন লৈ আহিছা নেকি? কিবা নলাব লগা বস্তু ইফালে দেখাই দিয়ক, অলপ চেফটিকে লৈছে গ্লাছৰ যিহেতু। অলপ পিছকে লৈছোঁ, ভাল লাগিল। চবকে ধন্যবাদ জনাইছোঁ তাৰ কাৰণে দেই। এইবিলাক পুৰা ভৰ্তি হৈ আছে। ডেকৰেশ্যনো দেখাই আছোঁ, কেনেকুৱা ডেকৰেশ্যন হৈছে, কি হৈছে মানে এতিয়া বেলেগ বেলেগ মানুহবিলাক কথা লৈ আছে। বাকী এতিয়া মই লোৱা নাই, মই এতিয়া লোৱা নাই, মোৰ বেলেগকৈ বেলেগ নহয়। যিসকল মানুহবিলাক লৈ আছে সেইসকল মানুহ আপোনালোকে মোবাইল দেখা পাই থাকে। মইতো মানে কাৰোবাৰ লোৱা নাই, মই খালি আপোনালোকক জাগাবোৰ দেখাম, কি কি খাব মই আৰু কি দেখাম আপোনালোকে মোবাইলত চাই দেখা সিহঁতক হয়নে। গাইজ মই এবাৰ ধৰি আছোঁ, চবে ধৰিছে। আৰু কোনোবা দিছে
মোক যাতে লাইভ পাহৰিব নোৱাৰে এইটো কাৰণ পাইছোঁ লগত দিছি ৰতাংকি Selfie orator ale. Dah. Wah, কিবা আছিল গরম লাগছে না ভাল লাগছে একদম ঠান্ডা লাগছে বরফ পড়ে গেছে গরম